हेलो गाइस आमी आइसु एतिया जुपितरात आरो जुपितरात किबा खालु खुवार पिছত एटा बस्तु चालु नतुन कन्सेप्ट फार्स्ट टाइम चालु ভাল লাগিলে तो ए गस एटा আছে तो गसটো धुनियाके ইয়াত মানুহে মনৰ কথা লিখিছে নিজৰ থট আৰু যি মন যায় এটো লিখিছে আৰু কোনোবাই ভাল বেয়া যি মন যায় আৰু লিখিছে ইয়াত আপোনাৰ পেন আৰু কপি দিয়া আছে তো আপোনালোকে লিখিব পাৰে যি মন যায় আৰু তো কোনোবাই ভাল বেয়া যি লিখিছে সকলো তো ইয়াত কোনোবাই লিখিছে খুশি আই লাভ ইউ আৰু বহুত কিবা লিখিছে তো ভাবিলো আমিও কিবা এটা লিখি চাম তো ভন্টিহঁতেও কিবা লিখিলে আৰু মই কি লিখিম তো মই কি লিখিছো আপোনালোকক অলপ দেখাই দিও ইয়াত দেখিছো তো মই ইয়াত লিখিছো যে বেষ্ট গিফট গিফটৰ বাবে লটাছ গিফট শ্বপত আহিব পাৰে আৰু লিখিছো ফেভাৰিট প্লেস জুপিতৰা আৰু বাকি এড্ৰেছটো দি দিছো ফ্ৰন্ট সাইড অফ এক্সিস বেংক যেহেতু আমি বিজনেসম্যান হয় আৰু যতে যাও বিজনেসৰ কথাই আহি থাকে তো আজি যেহেতু আহিছো ইয়াতো বেলেগ আৰু কি লভ ষ্টৰী লিখিম তো ইয়াত লিখি লৈছো নিজৰ মানে বিজনেসৰ প্ৰমোশন হৈ গল আৰু তো ইয়াত লিখি লৈছো আমাৰ গিফট শ্বপৰ কাৰণে আপোনালোকে আমাৰ লটাছ গিফটত আহিব পাৰে আৰু লিখিছো এড্ৰেছটো দিছো এক্সিস বেংক ফ্ৰন্ট সাইড অফ এক্সিস বেংক লিখিলো বাকি লিখি দিছো লগতে যে ফেভাৰিট প্লেস জুপিতৰা লগতে লিখিছো লভ তো যদি কোনোবাই আহে ইয়াত চাব পাৰিব আৰু তো বাকি আপোনালোকে যদি কেতিয়াবা আহে জুপিতৰাত এটো কলেজ বিপৰীয়া কলেজৰ ফ্ৰন্টতে আছে তো আপোনালোকে আহিলে ইয়াত খোৱা বোৱা ভাল পায় আৰু আহিব খাব আৰু ধুনীয়া এটা প্লেস হয় নতুন প্লেস হয় সব জায়গাটো বহুত ধুনীয়া হয় আৰু এটা নতুন এটা কনসেপ্ট ইয়াত লগাইছে ভাল লাগিছে তো আপোনালোকে ইয়াত নিজৰ মনৰ কথাটো লিখিব পাৰে আৰু আহিব আৰু নিজৰ মনৰ কথা লিখি থৈ যাব